এই গছজোপা প্ৰায় 190-95 বছৰমান হৈছে। হাঁহে কোমোৰা এটা মানে হেৰিটো ভাল আৰু জুতিটো লাগে, ঠিক সেইকাৰণে হাঁহ কোমোৰা এনেকৈ লৈ আহি পেলাই তেওঁলোকে ভোগ ভাত এনেকৈ দিছিলে। কিন্তু ইয়াৰ পিছত এনে পৰম্পৰা মানে এনেকৈ চলিলে, যেতিয়া আমাৰ গাঁৱৰ মানুহখিনি আমাৰ গাঁৱৰ পৰা যিখিনি ছোৱালী আমাৰ বিয়া দিয়া গ'ল বা অন্যৰ পৰা ছোৱালী আনিলে, তেনেকৈ মিতিৰ কুটুম এটা যাতায়াত বাঢ়ি গ'লতো, বাঢ়ি যোৱাৰ পিছতে এই বস্তুটোৱে তেনেকৈ প্ৰসাৰ লাভ কৰিলে। তাৰমানে সিজনৰ লগত আকৌ 10জনে গম পাই পেলাই তেনেকৈ আহিলে। নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি গৈ আছোঁ বৰতললৈ, আৰু বৰতল আছে গোলাঘাটৰ মলুৱা গাঁৱত। আৰু আপোনালোকে লোকেশ্যনত মলুৱা গাঁও বুলি মাৰি দিলে পাই যাব। খুমটাই সমষ্টিত আছে আৰু যোগীবাৰী মুখাগিৰি যাব পাৰি, আৰু বেলেগ ৰাস্তা দিও যাব পাৰি। আমি বৰ্তমান যোগীবাৰী মুখাগিৰি গৈ আছোঁ, আৰু আজি মই প্ৰথমবাৰ গৈ আছোঁ বৰতললৈ। গতিকে আপোনালোকক সকলোবোৰ দেখুৱাই যাম যিমান পাৰোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো। আহি পাই গ'লোহি, আৰু গাড়ীৰ লাইন বহুত দীঘলীয়া, বহুত দূৰৰ পৰা গাড়ী লাইন, আৰু দোকান চোকানো ঢেৰ আছে। আপোনালোকক দেখুৱাই আছোঁ। গাড়ীৰ পৰা নামিলোঁ, তাৰপিছতে চাকি তাকি কিনি ল'ম, আৰু অকণমান খোজকাঢ়ি যাব লাগিব। এয়া চাকি আৰু ধূপ লৈ ল'লোঁ, লগতে তেল আছে। তাৰপিছতে এতিয়া যাম বৰতললৈ, আপোনালোকক দেখুৱাই থাকিম। কিশোৰ আহিছে, তাৰপিছতে ভণ্টি আছে, আৰু এইফালে তিলক আছে। আমি এতিয়া গৈ আছোঁ আৰু খোজকাঢ়ি কাঢ়ি। অকণমান দূৰ আছে বোলে। মই নাই অহা কেলে কৈ দিলি? নাই বোলে, মই নাই অহা বুলি কৈ দে, মই নাই অহা বুলি কৈ দে। এই নাই অহা দেই। পাই গ'লোহি। এয়া দেখিছে আপোনালোকে গেটখন। বহুত অসমৰ বহুত জেগাৰ পৰা ইয়াতে লোক গোট খাইছেহি। হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিছে, আৰু এতিয়া চাকি জ্বলাবলৈ যাম। ঐতিহাসিক এই বৰগছজোপা বহু বছৰ আগতে স্থানীয় গৰখীয়াসকলে ৰোপণ কৰিছিলে, আৰু তাৰ পাছতে ইয়াত পৰম্পৰাগতভাৱে হাঁহ আৰু কোমোৰা ভোগৰ বাবে আগবঢ়ায়। আৰু আপোনালোকে যে এই ঘৰটো দেখিছে, ইয়াত ভকতসকল আছে, আৰু ভকতসকলৰ ওচৰত ভক্তসকলে সেৱা ল'বৰ বাবে যথেষ্ট ভিৰ কৰি তুলিছে, আৰু আমিও সেৱা লৈ ল'ম। এই বৰগছজোপাৰ ডালত আগতে ৰঙা ফিটা বান্ধিবলৈ দিছিলে, কিন্তু আজিকালি নিদিয়ে, সেইটো বন্ধ কৰি দিলে। ভক্তসকলক জ্ঞানাৰ্থে আমি পুনৰ জনাইছোঁ যে এইবাৰ আমাৰ কোনো কুপনৰ ব্যৱস্থা নাই। আৰু খুৰা এজনৰ পৰা জানিবলৈ চেষ্টা কৰিম এই জেগাডোখৰ বিষয়ে। এই গছজোপা প্ৰায় 190-95 বছৰমান হৈছে। 90-95 ভিতৰত একজেক্ট মই সেইটো নাজানো বাৰু, আমি এইটো শুনাহে আচলতে। ইয়াতে আচলতে গৰখীয়া খোজ এইটো প্ৰথমতে আৰম্ভ হৈছিল। ই যে ডাঙৰ ফিল্ড নিচিনা, এনেকৈ এইবোৰৰ চব মুকলি জেগা আছিলে, গৰখীয়া ল'ৰাবোৰ ইয়াতে গৰু চৰাই আছিলে। চাই পেলাই তাৰমানে সাধাৰণতে আহিন খেতি মানে গৰু ৰখিব লাগে। চবটো খেতিয়ক মানুহ আমাৰ ওচৰ চুবুৰীয়া জেগাখিনি। সেই গৰু ৰখি থাকোঁতে মানে ল'ৰা ছোৱালী সৰহ হয়তো, আৰু সাধাৰণতে ছোৱালীতকৈ ল'ৰাই বেছি আহে, আৰু লৈ তাৰমানে বস্তু খাইছিলে। এনেকৈ চাওঁতে এদিন মানে কি হ'ল, অলপ ল'ৰা বেছি হ'ল। তেতিয়া গাঁৱৰ মানুহ দুজনমান আহিলে, আহি পেলাই ক'লে যে আমাৰ গাঁৱৰ দেউৰীজনে বনাই দিলে। বনাই পেলাই সেইদিনা ৰাতি খেল খোৱাৰ পিছত সেই যিজন দেউৰীয়ে বনাই দিছিলে, সেই দেউৰীজনৰ ৰাতি সপোনত দেখালে বুঢ়াণীয়ে যে আপোনালোকে যে এনেকৈ দিলে, এইটো ভোগ হিচাপে নিদিয়ে কিয়? তেতিয়া তেখেতে আহি পিছদিনা ৰাতিপুৱা ক'লে কথাখিনি, যে এনেকৈ মোক কালি সপোনৰ বুঢ়াণীয়ে দেখুৱালে, এইটো ভোগ হিচাপে দিবলৈ কৈছে। তেতিয়া ৰাইজে ক'লে, তুমি যেতিয়া বুঢ়া দেউৰীয়ে কৈছা যেতিয়া, আৰু তোমাক যদি বুঢ়াণীয়ে কৈছে, আমি তেনেকৈ অহা পাব দিম। পিছৰ পৰা তেনেকৈ মানুহখিনি গোট খাই আমাৰ ৰাইজৰ গাঁৱৰ ভিতৰতে এই কাতি মাহতে তাৰমানে তেনেকৈ ভোগ ভাগ দিলে। আৰু যিহেতু চব খেতিয়ক মানুহ, ঘৰত চবৰে হাঁহ পাৰ তেনেকৈ আছিলে, কোমোৰা আছিলে। সেই হাঁহে কোমোৰা সাধাৰণতে কাতি মাহত হাঁহে কোমোৰা এটা মানে হেৰিটো ভাল আৰু জুতিটো লাগে, ঠিক সেইকাৰণে হাঁহ কোমোৰা এনেকৈ লৈ আহি পেলাই তেওঁলোকে ভোগ ভাগ তেনেকৈ দিছিলে। কিন্তু ইয়াৰ পিছত এনে পৰম্পৰা মানে এনেকৈ চলিলে, যেতিয়া আমাৰ গাঁৱৰ মানুহখিনি আমাৰ গাঁৱৰ পৰা যিখিনি ছোৱালী আমাৰ বিয়া দিয়া গ'ল বা অন্যৰ পৰা ছোৱালী আনিলে, তেনেকৈ মিতিৰ কুটুম এটা যাতায়াত বাঢ়ি গ'লতো, বাঢ়ি যোৱাৰ পিছতে এই বস্তুটোৱে তেনেকৈ প্ৰসাৰ লাভ কৰিলে। তাৰমানে সিজনৰ লগত আকৌ 10জনে গম পাই পেলাই তেনেকৈ আহিলে। আহি পেলাই এটা সময়ত আমি ইয়াৰ ভিতৰতে ভোগ ভাগ খাইছিলোঁ। কিন্তু এতিয়া আজি প্ৰায় 12 বছৰ বা 15 বছৰৰ ভিতৰত ইমান মানুহ হ'ল যে আমি মানে ইয়াত সম্ভৱেই নহয়
হাজাৰ হাজাৰ মানুহ হয় গতিকে আমি তেতিয়া এনেকৈ কৰিবলৈ বাধ্য হৈছোঁ আচলতে এইটো আচলতে গৰখীয়া ভোজ হিচাপে বহুতে কয় যে এইটো ইয়াত বলি দিয়ে আচলতে বলি দিয়া নহয় ইয়াত যিখিনি হাঁহ আগবঢ়াই যায় সেইখিনি ভকতে খোৱাৰ কাৰণে আগবঢ়োৱা হয় আচলতে ইয়াত মানে সেইকাৰণে আমাৰ আজ্ঞা লৈ পেলাই এই গোটেই বস্তুখিনি ভকতৰ আজ্ঞা লৈ পেলাই বনায় আচলতে এই যিজনে প্ৰথম হাঁহ কুটিবলৈ যাব বা বাচিবলৈ যাব সেইজনেও মানে পাচলি হিচাপে আমি মান্য কৰোঁ বা পাচলি হিচাপে জ্ঞান কৰি পেলাই তেওঁ এই ভাগ পাচলিৰ কাৰণে মানে আগবাঢ়িছে গতিকে তেওঁ আশীৰ্বাদ দিয়ে সেইকাৰণে ভকতে আশীৰ্বাদ দিয়ে যে এই হাঁহ বা সাধাৰণতে হাঁহে বেপাৰত হোৱাটো সেইবাৰ নাযায় খুব কম দিয়া যায় যে সেই কয় যে জীৱতে লৈ যাওক আৰু এই জীৱই মুক্তি লাভ কৰক আৰু মাংসখিনি ভকতত লাগক তেনেকৈ আশীৰ্বাদ দি পেলাই প্ৰথম তেনেকৈ আৰু সেই পৰম্পৰা ৰক্ষা কৰি এতিয়া আমি আচলতে খাই আছোঁ কিন্তু বহুতে দেখিছোঁ মানে এইটো কয় যে ইয়াত বলি দিয়ে জীৱ বধ কৰে আচলতে জীৱ বধ হয় হ'লেও কিন্তু সেই জীৱটো অন্য উদ্দেশ্যে বধ কৰা নাযায় সেই ভকতক শুশ্ৰূষাৰ কাৰণে সেইখিনি আমি কৰা যায় এইটো পৰম্পৰা চলি আহিছে কাৰণে এতিয়া আপোনালোকে দেখিছে যে ইমান মানুহ হৈছে আজি প্ৰায় 12-15 বছৰৰ ভিতৰতে ইমান মানুহ হ'বলৈ লৈছে তাৰ প্ৰসাৰটো বাঢ়ি গৈছে আচলতে ইজনৰ মুখে সিজনে শুনিছে সিজনৰ মুখে এতিয়া আজি আপোনালোকে দেখিছে যিমানখিনি মানুহ আশীৰ্বাদ লৈছে ইয়াৰ আধাখিনি মানুহে যোৱা বছৰ কিবা এটা মানে ভাৱ লৈ পেলাই ইয়াত আহিছিলে সংস্কৃতি হোৱাৰ পিছত আমাক কৈছে যে আমাৰ যোৱাবাৰ এনেকৈ ভাৱ এটা গৈছিলোঁ আমাৰ পূৰ্ণ হ'ল এতিয়া আমি আকৌ ভোগ কৰি আহিছোঁ সেই তেনেকৈ কোৱাৰ কাৰণে মানুহ বাঢ়ি গৈছে সেইকাৰণে এয়া হ'ল আমাৰ অসমলৈ যোৱা ঐতিহাসিক সমন্বয় বৰগৈ সমন্বয় আৰু ইতিমধ্যে আমি চৰকাৰৰ পৰা 10 লাখ টকাৰ ইয়াতে অসম দৰ্শন আঁচনি পাইছোঁ আৰু সেই টকাখিনি আমি কি কৰিছোঁ ইয়াতে এই পানী যোগানৰ আঁচনি কৰিছোঁ আৰু ইয়াত যিখিনি আমাৰ পইচা ৰাহি হয় আজি আপোনালোকে দেখিছে যিখিনি আমি দিয়াৰ পিছতো আমাৰ কিছুমান বস্তু থাকি যায় সেই বস্তুবোৰ আমি এনেই পেলাইও নিদিওঁ সেইকাৰণে আমি এটা মানে খুব সামান্য এটা দৰত সেইখিনি বেচি পেলাই যিখিনি পইচা মানে আমি আমাৰ এই গাঁওখনৰ উন্নতিৰ কাৰণে খৰচ কৰোঁ এই কিছুমান বিভিন্ন আমাৰ গাঁৱৰ ৰাস্তা পদূলি আমি এই ইয়াৰ ফালৰ পৰা আমি শিল দিছিলোঁ তেনেকৈ মই অনাথ আশ্ৰমতো আমি মানে ইয়াত দিওঁগৈ আমাৰ এই যিখিনি দুখীয়া ছাত্ৰ ছাত্ৰী আছে যদি ভালকৈ পায় সেইখনকো দিয়া যায় আৰু দুখীয়া ৰোগীয়া মানুহ যদি কোনোবাই আবেদন কৰে তেনেকৈ দিয়া যায় গতিকে আমি সেই পইচাখিনি এটা সঞ্চয় কৰি আছোঁ আচলতে গতিকে থুলমূলকৈ ইমানখিনি আৰু যদি বিশেষ জানিবলগীয়া থাকিলে আমি কেতিয়াবা দিম আমি এনেকৈ লগেখন আমাৰ লিখাও আছে অৱশ্যে কেতিয়াবা লাগিলে আমি লিখাখন আৰু এই যিভাগ ভোগ দিয়া যায় এইবাৰ আমাৰ এই কেৱল ভক্তি মাৰ্গত আমি আচলতে কেৱল ভক্তি মাৰ্গৰ নীতি নিয়মেহে গোটেই দেউৰীয়ে প্ৰথম যদিও এইখিনি বাহিৰত বনাই আছে কিন্তু মূলখিনি আমাৰ দেউৰীয়ে যেনেকৈ মানে উভানত বনাইছে দুৰ্গা সেইখিনি বনাই ৰাখি থৈছে সেইখিনি যেতিয়া ভকতে খাব হ'ব ইয়াত আগবঢ়াই দিয়াৰ পিছতে সেই ভকতে তাত এইটো পূৰা নীতি নিয়মৰ মাজে কৰা যায় আমি যিমান পাৰোঁ নীতি নিয়ম মানি চলিবলৈ চেষ্টা কৰিছোঁ কিন্তু কেতিয়াবা অকণমান আগা পিছা হৈছে আৰু উপায়টো নাই আৰু এতিয়া আমি তাৰ কাৰণে সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে আমি নীতি নিয়মৰ মাজেৰে যাতে ভকতখিনি শুশ্ৰূষা কৰিব পাৰোঁ ভকতখিনিক যেনেকৈ আমি আপ্যায়ন কৰিব পাৰোঁ সেইটো চাওঁ ধন্যবাদ অগণন ভক্তই ভিৰ হৈ পৰিছে আৰু এতিয়া হাঁহ চাবলৈ আহিছোঁ হাঁহ চোৱা জেগাটো যথেষ্ট ভিৰ লাগি আছে তো চাবলৈ চেষ্টা কৰিম আৰু যেন তেন এই যে টিউপালখন দেখিছে আপোনালোকে তাৰ পিছফালে আছে অসংখ্য হাঁহ আপোনালোকৰ হাঁহসমূহ দেখুৱাম ভক্তসকলে আগবঢ়োৱা হাঁহসমূহ ইয়াত এনেদৰে ৰখা হৈছে ইয়াত যিটো হাঁহ আৰু কোমোৰাৰ ভোগ দিয়া হয় সেইটো গৰখীয়া ভোগ বুলি কোৱা হয় আপোনালোকে ভকতজনৰ কথা নিশ্চয় শুনিলে আৰু ইয়াতে গৰখীয়াৰ ভোগ দিয়াৰ ব্যৱস্থা কৰিছে কিন্তু আমি ভোগ ভাগ দিয়ালৈ ৰৈ নাথাকি সোনকালে গুচি আহিলোঁ বৰতলৰ পৰা ওলাই আহিলোঁ এতিয়াও মানুহ যথেষ্ট সংখ্যক আহিয়ে আছে ভোক লাগিলে আধা ৰাস্তাতে বোলো খাই যাওঁ কাৰণ ৰাস্তাৰ কিনাৰতে মানে যথেষ্ট দোকান বহিছে আৰু ইয়াতে খাবলৈ ৰ'লোঁ চাওমিন লৈছোঁ আলু চপ তাৰপিছত ডিম চিম খাওঁ আৰু গতিকে আপোনালোকক দেখুৱাই থাকোঁ চাওমিন আলু চপ ডিম আৰু এতিয়া ঘৰলৈ গৈ আছোঁ আপোনালোকক দেখুৱালোঁ সকলোবোৰ চাই কেনেকুৱা পালে জনাব লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আজিলৈ ইমানেই বাই বাই